নমস্কাৰ জনাইছোঁ সকলোকে। মই আজি আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ অন্য এক নতুন ভিডিঅ' লৈ। আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম। মোৰ আছিলে এটা কেকৰ অৰ্ডাৰ। কেকটো বনাই মেলি শেষ হ'ল। সেই আপোনালোকক ফটো কপি দেখালোঁ। আৰু আমাৰ ঔফুলীয়া চাৰিআলিত আছিলে আজি ফুটবল খেল কম্পিটিশ্যন, ঔফুলীয়া আৰু খোৱাঙৰ মাজত। আগত ছেমি ফাইনেল হৈ গ'ল, আজি আছিলে ফাইনেল। সেইকাৰণে কেক বনাই মেলি আজৰি হ'লোঁ আৰু দোকান সোনকালে বন্ধ কৰি মেলি খেল চাবৰ কাৰণে আমি আহিলোঁ। এয়া খেল আৰম্ভ হৈ গ'ল আৰু খেল খেলা চাগে ল'ৰাকেইজনতকৈ চাই থকা মানুহকেইজনৰ মানে দৰ্শকৰহে এক্সাইটমেণ্টটো বেছি চাগৈ। একদম মানে ইমান চিঞৰ বাখৰ হুলস্থুল মানে উকি মাৰিছে। খেল গোটেইখন দেখুৱাটো আপোনালোকক সম্ভৱ নহয়, সেয়ে অলপ ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোককো দেখুৱালোঁ। আৰু এতিয়া আমি খেল চাওঁ। খেল পিছে চোৱা মানুহ বহুত বেছি হৈছিল। মানে আমাৰ ইয়াত সাধাৰণতে বিহু মেলা পাতিলে ইমান মানুহ নহয় চাগে, ইয়াত ফুটবল খেলখন চাবলৈ মানুহ বহুত বেছি হৈছিল। তো ব'লক আমি খেল চাই লওঁ। আৰু এটা বস্তু আপোনালোকক দেখুৱাওঁ, ফুটবল খেল চাবলৈ যিহেতু প্ৰথমত বহা কেইজনে ভালকৈ দেখে আৰু পাছত থিয় হৈ থকা কেইজনে ভালদৰে নেদেখি, সেইকাৰণে কেইজনমানে একদম গছৰ ওপৰত উঠি লৈছে। এইফালে খেলৰ সামৰণি পৰিলে আৰু এইফালে মানুহ দেখিছেনে ইমান ভিৰ। একদম ফিল্ডততো কিমান মানুহ আছেই, ৰাস্তাটো মানে ইমান মানুহ। আৰু খেল চাই মেলি গধূলি আহিলোঁ মই ঘৰলৈ। মই যে কৈছিলোঁ এটা মোৰ কেক আছিলে বুলি, মানে এটা মোৰ আছিলে অৰ্ডাৰ আৰু আনটো আছিলে এই টিকলিটোৰ কাৰণে বনাইছিলোঁ মই। আৰু ই হৈছে মোৰ ভাইটিৰ ল'ৰা আৰু ইয়াৰ যে লৈ আছে এয়া হৈছে মোৰ মা। ল'ৰাটোৰ আজি প্ৰথম জন্মদিন, মানে 1 বছৰ সম্পূৰ্ণ হৈছে। এইফালে মামাহঁতৰ বোৱাৰী, এইফালে দেখিছেনে উঠনিৰ পৰা ল'ৰাটো ইমান ধুনীয়াকৈ সাৰ পাই আছিলে। আৰু এতিয়া কেকটো কাটিব হ'ল। এই কটাৰ টাইমতে তাৰ ইমান টোপনি ধৰিলে, মানে কেকটো কাটিবলৈ তাক সাৰ পুৱাই ৰখাটো মানে একদম সম্ভৱেই নহয়, মানে একদম হালি জালি গৈছে। তথাপিতো উপায় নাই, চব গোট খালেই যেতিয়া, সেইটো কাৰণে টোপনিতে তাক কেকটো কাটিবলৈ বুলি লৈছে। পিছে কেক যিহেতু এটা বৰমাকে বনাইছিলে, তাইও কেক বনায় আৰু এটা মই বনাইছিলোঁ। তাই পিছে মোতকৈ বহুত ভাল কেক বনায়। আৰু এটা কেক তাহাঁতি ৰাখি থৈ দিলে আৰু বৰমাকে বনাই দিয়া কেকটোৱে তাহাঁতি কাটিলে এতিয়া। আৰু ব'লক আমি কেক কটা চাই লওঁ। দেখিছেনে একদম টোপনি লাল কাল, টোপনিতে আৰু উপায় নাই। প্ৰথম জন্মদিন, পাছত ভিডিঅ' চাই হাঁহিব আৰু যে সি প্ৰথম জন্মদিনটো কেনেদৰে চেলিব্ৰেশ্যন কৰিছে। তো মোৰ জেঠাইৰ ফালৰ পৰা তোমালৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল। ভৱিষ্যতে ডাঙৰ মানুহ হোৱা, ভাল মানুহ হোৱা, লগতে এজন ভাল ব্যক্তি হোৱা মানুহ হিচাপে, আৰু ভৱিষ্যতে যাতে তুমি আৰু আগুৱাই যোৱা, মা দেউতাৰ নাম উজ্বলাই ৰখা, লগতে নিজে সমাজত নিজৰ এটা ভাল পৰিচয় দাঙি ধৰিব পাৰা, তাৰে মোৰ ফালৰ পৰা তোমালৈ শুভেচ্ছা থাকিল প্ৰথম জন্মবাৰ্ষিকীত। আমি এতিয়া কেক খাই লওঁ দেই। এইফালে মোৰ দেখিছেনে ছাইডত, তাই হৈছে মোৰ বাৰ ছোৱালী। তাই কেক নাখায় বেলেগকৈ, তাইক অকল ফুল লাগে দেই, ফুলহে খায় বোলে তাই। এইফালে কেক কাটি মেলি আমাৰ হৈ গ'ল। এইফালে এতিয়া গধূলি টাইম হ'ল আৰু গধূলি টাইমত এইফালে খুৰীহঁত আহিছে, এইফালে বা ভিনদেউহঁতো আহি পালেহি আৰু চবেই একেলগে বহি এতিয়া আকৌ একাপ চাহৰ জুতি ল'ব লৈছোঁ। আৰু উঠনি যিহেতু কেক কটাৰ টাইমত আমাৰ ধুন বেটা হৈ গ'ল, সেইকাৰণে তাক মই যিটো কেক বনাই আনিছিলোঁ সেই কেকটোকে আকৌ সিহঁতে কাটিবৰ কাৰণে লৈছে, যিহেতু এতিয়া বহুত মানুহ গোট খালে। পিছে কেকটোৰ অৱস্থা ইমানেই বেয়া হ'ল, যিহেতু মই ঔফুলীয়াৰ পৰা ঘৰলৈ আহোঁতে স্কুটিত আহিলোঁ আৰু মোৰ ঘৰ হৈছে ৰাজগড়। আৰু স্কুটিত আহোঁতে জাৰ্কিঙত কেকটোৰ মানে ছাইডটো গোটেই মানে কভাৰত লাগি গ'ল। আৰু যিহেতু গৰম পূৰা গলি গৈছে, আৰু কেকটো বনাওঁতে দোকানত মোৰ কাৰেণ্ট নাছিলে, সেইকাৰণে ক্ৰীমটো বহুত কোমল হৈ আছিলে। তথাপিতো উপায় নাই আৰু তেনেকৈ কেকটো কটা হ'ল।
যিহেতু উঠনি টোপনি গৈছিলেগৈ এতিয়া সেইটো কাৰণে আকৌ এবাৰ তাহাঁতে কেকটো কাটিবলৈ বুলি ল'লে। আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। যদিহে ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই।